তই ভাগৰা নাইনে ককাইদেউ শীৰ্ষক কবিতা লিখিছে এজন কবিয়ে। কবিগুৰু যোনে লিখি উলিয়াইছে এই কবিতাটি কৰোনাৰ সংসাৰৰ সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ পদক্ষেপক ধন্যবাদ জনাই তেখেতলৈ উৎসৰ্গা কৰিছে কবিতাটো। আঠিয়াবৈ গাঁৱৰ উদীয়মান কবি গুৰুজনৰ কবিতাটো এতিয়া সমাদৰ লাভ কৰিছে। এই মুহূৰ্তত আমি গুৰুজনৰ এই কবিতাটো শুনাই আছো, কিন্তু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ উৎসৰ্গা কৰা কবিতাটো সন্দৰ্ভত কি মন্তব্য কৰিছে সেই মন্তব্য শুনা উচিত। মই কবিতাৰ মাধ্যমেৰে তেওঁলোকৰ বেয়া কামবোৰক মই সমালোচনা কৰিছিলোঁ মোৰ কলমৰ যোগেৰে। চৰকাৰৰ ভাল কামবোৰত সদায় আমাৰ দৰে মানুহবোৰে যদি আমি সহযোগ কৰোঁ, বেয়া কামবোৰতো যদি আমি দেখুৱাই দিওঁ, তেতিয়াহ'লে অসমখন হয়তো দুগুণ উৎসাহেৰে আগবাঢ়ি যাব। হয়তো মোক কিছুমানে ক'ব যে মই কোনোবা দলৰ অন্তৰ্ভুক্ত, কিন্তু সেয়া নহয়। চৰকাৰৰ ভালক সদায় ভাল বুলি ক'বলৈ যি সামাজিক ৰাজ্যজুৰি আৰ্তজনলৈ সাহায্য বিতৰণ কৰিছে অনাগত